Welcome to my YouTube channel Rajiv Dikshit. সকলোকে আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি এটা সিৰিয়াছ টপিকৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। এটা সিৰিয়াছ টপিক। ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আমি এটা ধুনীয়া লোকেশ্যনত আছো। পানী দিহিঙৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছো। ইমান ধুনীয়া এটা লোকছৰ মাজত আছো আৰু সেই সিৰিয়াছ টপিকটো এই ধুনীয়া পৰিৱেশটোতে মই আজি ষ্টাৰ্ট কৰিম। আৰু সেই সিৰিয়াছ টপিকটো হৈছে ডিচিশ্যন। এটা কি হয়, আমি যিকোনো এটা সেক্টৰত গৈ যদি আমি সাকসেস হ'ব বিচাৰোঁ, আমি কেনে ধৰণে ডিচিশ্যন ল'ব লাগিব। এতিয়া যদি আমি যিকোনো এটা সেক্টৰত যদি গৈ পেলাই আমি সাকসেস হ'বলৈ বিচাৰোঁ, তেনেহ'লে আমি নিজক সুধি সদায় ডিচিশ্যন ল'ব লাগিব। তো আমি কি কৰিব লাগিব, এটা ষ্ট্ৰং ডিচিশ্যন নিজৰ পৰা ল'ব লাগিব। কি হয়, এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, বহুত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এনেকুৱা হয়। 99.9% ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এনেকুৱা হয়। কি হয়, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰে, আনক দেখি বা আনক সুধি, মা দেউতাক সুধি, ওচৰ চুবুৰীয়া সুধি, লগৰ বন্ধু বান্ধৱক সুধি তেওঁলোকে ডিচিশ্যন লয় যে মই ছায়েন্সত পঢ়িম। গতিকে কি হয়, নিজৰ পৰা সেই ষ্ট্ৰং ডিচিশ্যনটো ল'ব নোৱাৰাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি দেখা যায় যে বহুতে ছায়েন্স লয়, প্ৰথম অৱস্থাত ছায়েন্স লোৱাৰ পাছত কি হয়, পুনৰ ঘূৰি আহি আকৌ আৰ্টছ আৰম্ভ কৰে। মানুহৰ এনেকুৱা এটা ধাৰণা আছে যে আৰ্টছ বেয়া বা আৰ্টছ বহুত ইজি, যে ছায়েন্স বহুত টান, ছায়েন্স পঢ়িলে মানুহে মোক কি বুলি ক'ব, ভাল বুলি ক'ব বা চোকা ল'ৰা বুলি ক'ব, কি আৰ্টছ পঢ়িলে কি বুলি ক'ব, মানুহে গেধা বুলি ক'ব। যিহেতুকে আমাৰ সমাজত এটা ধাৰণা আছে যে আৰ্টছ পঢ়িলে কি হয়, আৰ্টছ পঢ়া ল'ৰা ছোৱালীবিলাক কি হয়, গেধা ল'ৰা ছোৱালীয়ে আৰ্টছ পঢ়ে, তেনেকুৱা এটা মানসিকতা থকা দেখা যায়। গতিকে কি হয়, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আনক সুধি ডিচিশ্যন লোৱাৰ কাৰণে ভৱিষ্যতটো ধ্বংস হৈ যায়। কেনেকৈ হয়, যে তেওঁলোকে যদি ভাল ধৰণে যদি আৰ্টছটোকে এটা আৰ্টছ ষ্ট্ৰীমতে যদি গৈ আৰ্টছৰ যিখিনি ছাবজেক্ট, সেই ছাবজেক্টখিনি যদি ভাল ধৰণে অধ্যয়ন কৰিলেহেঁতেন, তেনেহ'লে তেওঁলোকে সেইটো কোনো বিপদত পৰিব লগা আশংকা নাথাকিলেহেঁতেন। এতিয়া বহুত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বাৰু সেইটো তেনেকুৱা হয়। আৰু কি হয়, আৰু ব্যক্তিবিলাকৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰত কি হয়, ষ্ট্ৰং ডিচিশ্যন ল'ব নোৱাৰাৰ কাৰণে বিভিন্ন ছেক্টৰত ছাকসেছ হ'ব নোৱাৰে আজিকালি। ধৰক 99.9% মানুহ এনেকুৱা হয় যে আনক সুধি ডিচিশ্যন লয়। নিজে যিকোনো এটা ছেক্টৰৰ বিষয়ে নিজে শিকাৰ পাছতো আনৰ পৰা ডিচিশ্যন ল'বলৈ যায়। কাৰণ কি হয়, মই ঘৰত সুধিলেহে হ'ব, মই আমুকক সুধিলেহে মই এইটো কৰিব পাৰিম, তেনেকুৱা ধৰণৰ এটা কি হয় বা ছিটুৱেশ্যন আহি পৰে বা তেনেকুৱা এটা পৰিৱেশ আহি পৰে। সেইটো কিয় হয়? আচলতে কি হয়, যেতিয়া আমি এটা পজিটিভ এনভাইৰনমেণ্টৰ মাজত থাকোঁতে কি হয়, ধৰক যিকোনো এটা ছেক্টৰ, ধৰক বিজনেছ ছেক্টৰ হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক বা যিকোনো ছেক্টৰতেই হওক, সেই ছেক্টৰটোৰ বিষয়ে বা সেই বস্তুটোৰ বিষয়ে, যিকোনো এটা বস্তুৱে ধৰি লওক, যিকোনো বস্তু এটাৰ বিষয়ে যেতিয়া পজিটিভ এটা এনভাইৰনমেণ্টৰ মাজত সোমাই থকা যায়, তেতিয়া কি হয়, মানুহজনৰ অন্তৰৰ পৰা নিজে সেই ডিচিশ্যনটো আহি যায়। নাই, মই কামটো কৰিম, মই আজিয়ে ষ্টাৰ্ট কৰিম, মই ছায়েন্সতে পঢ়িম। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, সেইটো হয় যে মই আজি ষ্টাৰ্ট কৰিম, মই ছায়েন্সতে পঢ়িম, তেতিয়াহে মোক ভাল বুলি ক'ব। গতিকে কি হয়, সেইটো ডিচিশ্যনটো সেই খন্তেকীয়া এটা ডিচিশ্যন হয়। সেই ডিচিশ্যনটো কি হয়, খন্তেকৰ কাৰণে কি হয়, অন্তৰাত্মাৰ পৰা ওলাই আহে। গতিকে কি হয়, ল'ৰা ছোৱালীটোৱে যেতিয়া নিজৰ পৰিৱেশত সেই হলটোৰ পৰা, ধৰক সেই পজিটিভ এনভাইৰনমেণ্টৰ পৰা যেতিয়া ওলাই আহি নিজৰ ঘৰে ঘৰে বা নিজৰ পৰিৱেশৰ মাজত যেতিয়া সোমাই পৰে, নিজৰ ডিচিশ্যনবিলাকত কিন্তু খেলি মেলি লাগি যায়। কি হয়, প্ৰত্যেকে নিগেটিভ দিবলৈ আৰম্ভ কৰে যে তই ছায়েন্সত পঢ়িব পাৰিবি জানো, বা ব্যক্তিজনৰ ক্ষেত্ৰত কি হয়, তই এইটো কৰিব পাৰিবি জানো। কাৰণ আমি আমি কি কৰিব নোৱাৰোঁ, আমি সেইটো ভবাই নাই যে সেইটো মই কৰিম বুলি। বা আপুনি যদি লাখ টকা ইনকামৰ এটা ৰাস্তাত যদি আপোনালোকে থাকে বা লাখ টকা ইনকামৰ এটা ৰাস্তাত যদি আপোনালোকে কাম কৰে, তেনেহ'লে এইটো বাধা বিঘিনি অতিক্ৰম কৰিবই লাগিব। যদি আপুনি ভাল এটা যদি ষ্ট্ৰীমত পঢ়িবলৈ যায় বা ভাল ধৰণে যদি শিক্ষা গ্ৰহণ কৰিবলৈ যায়, তেনেহ'লেতো আপুনি বাধাৰ সন্মুখীন হ'বই লাগিব বা সেই বাধা নেওচি পেলাই আপুনি কি কৰিব লাগিব, অতিক্ৰম কৰিব লাগিব। কাৰণ কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো মই সেইটোকে কৈছোঁ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এইটোকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোক সকলোৱে ডিচিশ্যনটো নিজৰ পৰা লওক। মা দেউতাক সুধি, মা দেউতাৰ প্ৰেছাৰ দিয়াৰ ফলত আপোনালোকে যিকোনো এটা ষ্ট্ৰীমতে নিজক নিয়োগ নকৰিব বা যিকোনো ষ্ট্ৰীম লৈ আপোনালোকে নপঢ়িব। মই এইটো কোৱা নাই যে সকলোৱে আৰ্টছ পঢ়ক, ছায়েন্স পঢ়ক, কমাৰ্চ পঢ়ক, মই এইটো কোৱা নাই। মই এইটোহে আপোনালোকক অনুৰোধ
জনাব বিচাৰিছোঁ আপোনালোকে ভৱিষ্যতে যিটো ষ্ট্ৰীমত গৈ বা আপোনালোকৰ নিজৰ প্ৰত্যেকৰে যিহেতু সপোন আছে আৰু সেই সপোনবিলাক পূৰণ কৰিবৰ কাৰণে নিজকতো জানে, নিজকতো সকলোৱে বুজি পায় যে মই এইটো পাৰিম, এইটো নোৱাৰিম, এইটো মোৰ দ্বাৰা হ'ব, এইটো নহ'ব। গতিকে কি হয় সেইটো কৰক আপোনালোকে, যে ডিচিশ্যনটো নিজৰ পৰা লওক, যে মই আৰ্টছ পঢ়িম, মই ভাল ধৰণে যিহেতু সমাজ বিজ্ঞান ছাবজেক্টটো মই ভাল পাওঁ, মই ছায়েন্স বেয়া পাওঁ, মই মেথছ বেয়া পাওঁ, গতিকে কি হয় তেতিয়াহ'লে আপোনালোকে আৰ্টছ লওক। যদি আপোনালোকে মেথছ বা ছায়েন্স ভাল পায় তেনেহ'লে আপোনালোকে ছায়েন্স ষ্ট্ৰীমত যাওক। গতিকে কি কৰক, ডিচিশ্যনবিলাক সদায় নিজৰ অন্তৰৰ পৰা লওক, মা দেউতাক সুধি নহয়, ওচৰ চুবুৰীয়াক সুধি নহয়, আৰু লগৰ সম্বন্ধীয় কোনোবা ল'ৰাই যদি লয় বা লগৰ ল'ৰাই যদি সেইটো ছায়েন্স ষ্ট্ৰীমতে বোলে সি পঢ়িছে, তাক মানুহে বহুত চোকা বুলি কয়। গতিকে তেনেকুৱা ধৰণৰ সেইবিলাক দেখি আপোনালোকে কেতিয়াও ভুল নাযাব, আপোনালোকে এইটোৱে লওক, ডিচিশ্যন নিজৰ পৰা লওক। তো কি হয় আপোনালোকে সেই ডিচিশ্যনটো লোৱাৰ ফলত আপোনালোকৰ পাছত চাব, প্ৰথম অৱস্থাত মানুহে আপোনালোকক কিবা কিবি ক'বও পাৰে যে তই ইমান ভাল ধৰণে পঢ়িলি, তোৰ পাৰ্চেণ্টেজ ইমান ভাল, তোৰ পাৰ্চেণ্টেজ 75ৰ ওপৰত, 85ৰ ওপৰত, 95ৰ ওপৰত, তই আৰ্টছতে গৈ ল'লিগৈ। গতিকে মানুহজনে সেই বিষয়বস্তুটোৰ বিষয়ে নাজানি আপোনালোকক তেনেকৈ কমেণ্টছ কৰে। গতিকে কি হয় সেইজন ব্যক্তিক তেতিয়া কিন্তু একো ৰিপ্লাই নিদিব আৰু তেওঁৰ পৰা এটা ধুনীয়া এটা স্মাইল লওক, স্মাইল লৈ তেওঁৰ পৰা আঁতৰি আহক আৰু নিজৰ কামত নিয়োগ হওক। আৰু কি হয় বহুতে তেনেকৈ ধৰণে ঠাট্টা কৰে, আমুকৰ পুতেকে কি হৈছিলে ইমান 95% পাইছিলে বা 85% পাইছিলে, সি গৈ আকৌ আৰ্টছতহে কি হ'ল এডমিশ্যন ল'লে, ছায়েন্সত কেলৈ নল'লে। মানুহৰ সেইটো এটা হ'ব পাৰে কথা। গতিকে কি হ'ব পাৰে, আপোনাৰ বিষয়ে আনে কি কয় সেইটো বাদ দিয়ক, নিজে কোনটো ছেক্টৰত গৈ বা কোনটো ষ্ট্ৰীমত গৈ, ব্যক্তিৰ ক্ষেত্ৰত হ'লে ছেক্টৰ, সেই ছেক্টৰত গৈ কোনজন ব্যক্তিয়ে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰিব। ষ্টুডেণ্টৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, কোনটো ষ্ট্ৰীমত পঢ়ি তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰিব, ভাল ৰিজাল্ট কৰাই নহয় সমাজখনৰ উন্নতি কৰিব পাৰিব, নিজক শিক্ষিত ব্যক্তি হিচাপে নিয়োগ কৰিব পাৰিব, সেইটো নিজে বাছি লওক। গতিকে ডিচিশ্যনটো নিজৰ ফালৰ পৰা লওক, আনক সুধি বা আনৰ কথা শুনি বা আনে হাঁহিব বুলি ভাবি নিজৰ লাইফটো শেষ নকৰিব। আপোনালোকৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ, আৰু যদি আপোনালোকে ভাল এক্সট্ৰা অৰ্ডিনাৰী পিপল হ'ব বিচাৰে তেনেহ'লে কি হ'ব, আনে নকৰা কাম, আনে নিবিচৰা কাম কৰক। আনে নকৰা, আনে নিবিচৰা কাম কৰি আপোনালোকে কি কৰক, নিজকে কি কৰক, এক্সট্ৰা অৰ্ডিনাৰী বনাওক। এটা কথা মনত ৰাখিব, পৃথিৱীত অনলি 5% মানুহে কিন্তু ছাকচেছ হয়, কিন্তু 95% মানুহে কিন্তু ফেইল হয়। সেই 5% মানুহে যে ছাকচেছ হয়, সেই 5% মানুহ যে ছাকচেছ হয়, সেই 5% মানুহৰ ছাকচেছত 95% মানুহে কি কৰে, ক্লেপিং কৰে, হাত চাপৰি বজায় সেই 95%। গতিকে এক্সট্ৰা অৰ্ডিনাৰী যদি আপোনালোকে হ'ব বিচাৰে, ডিচিশ্যন ষ্ট্ৰংলি ল'ব লাগিব যে মই এইটো কৰিব পাৰিম, এইটো মই কৰিম, মোৰ অন্তৰাত্মাই কৈছে। আৰু কি কৰিব লাগিব, শুনাৰ এটা হেবিট ক্ৰিয়েট কৰক, শুনাৰ এটা হেবিট ক্ৰিয়েট কৰি লওক যদি আপোনালোকে এক্সট্ৰা অৰ্ডিনাৰী পিপল হ'ব বিচাৰে। আৰু কি কৰিব লাগিব, ডিচিশ্যনটো এনেকুৱা এটা পাৱাৰফুল বস্তু, সেই ডিচিশ্যন, এটা ষ্ট্ৰং ডিচিশ্যনে আপোনাক কি কৰিব পাৰে, উচ্চ শিখৰত আপোনাক পਹੁঁচাই দিব পাৰে। গতিকে ডিচিশ্যন নিজক সুধি লওক, নিজৰ অন্তৰৰ পৰা লওক। মই আপোনালোকৰ প্ৰতি এইটোৱে অনুৰোধ। আৰু যিসকলে যিটো ছাবজেক্ট ভাল পায়, আৰু এতিয়া হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, হাই ছেকেণ্ডেৰী পাছ কৰি যোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো হয়, হাই ছেকেণ্ডেৰী পঢ়ি যোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো হয় যে হাই ছেকেণ্ডেৰী পঢ়ি পেলাই যিটো ছাবজেক্টত মেজৰ হিচাপে যিটো ভাল লগা ছাবজেক্ট, সেইটোত যদি 2 মাৰ্কো কম পায়, যিটো বেয়া লগা ছাবজেক্ট সেইটোত যদি 2 মাৰ্কো বেছি পায়, তেনেহ'লে কি হ'ব, সেই বেয়া লগা ছাবজেক্টটো তেওঁ মেজৰ ছাবজেক্ট হিচাপে গ্ৰহণ কৰে বা মেজৰ ছাবজেক্ট হিচাপে লয়। সেইটো কৰিলে কি হয়, ভাল লগা বস্তুটো যদি, ভাল লাগি থকা বস্তু এটা যদি হঠাতে ত্যাগ কৰি বেয়া লগা বস্তু এটা যদি লৈ যোৱা যায়, মনটো বহাত অলপ খেলি মেলি হয়। গতিকে কি হয়, শিক্ষাৰ পিছৰ যিবিলাক উচ্চ শিক্ষা ল'বলৈ যাওঁতে বা বিশ্ববিদ্যালয়ৰ শিক্ষা ল'বলৈ যাওঁতে বিভিন্ন বাধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে এইটোও নকৰিব যিটো বিষয়ত আপোনাৰ নম্বৰ বেছি, আমাৰ ধাৰণাবিলাক তেনেকুৱা বা আমি সেইটো প্ৰেক্টিকেল কৰি থাকোঁ। আৰু কি হয়, যিটো ভাল লগা ছাবজেক্ট, সেইটো ছাবজেক্টটোহে আপুনি যিটোত গৈ পেলাই আপুনি ভাল পায়, যিটো ছাবজেক্টত আপুনি প্ৰাণ ভৰি ভাল পায়, অন্তৰৰ পৰা ভাল পায়, সেই ছাবজেক্টটোকহে মেজৰ ছাবজেক্ট হিচাপে লওক। এইটো ভুল নকৰিব যে যিটো নম্বৰত, এইটো মানসিকতা নানিব বা এইটো কাম কেতিয়াও নকৰিব যে যিটো
যিটো ছাবজেক্টত আপুনি বেছি মাৰ্ক পাইছে সেই ছাবজেক্টটোত আপুনি কি কৰিব কেতিয়াও মেজৰ ছাবজেক্ট হিচাপে নল'ব ভাল লগা ছাবজেক্টটো মেজৰ হিচাপে ল'ব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে আপোনালোকে যদি ভিডিঅ'টো অকণমান হ'লেও ইনস্পায়াৰ হ'ল বা অকণমান হ'লেও আপোনালোকৰ যদি সহায় বা প্ৰয়োজন বোধ কৰিলে ভিডিঅ'টো চাই পেলাই যদি কিবা এটা নিজৰ ডিচিশ্যন লোৱাৰ ক্ষেত্ৰতে হওক যদি অলপ হ'লেও এনাৰ্জি পালে তেনেহ'লে আপোনালোকে প্লিজ লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক থেংক ইউ